নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উপস্থিত আছোঁ আজি আমাৰ টংনা নগাঁৱৰ নামগৃহত। আৰু নামগৃহত আজি লক্ষী পূজা অনুষ্ঠিত কৰিছে। লক্ষী পূজাৰ আজি কি কি কৰে আমাৰ নামঘৰত আপোনালোকক আজি দেখাম। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। এখন কেলে বনাইছে বা? এখন দুৱা মানে ইয়াত লক্ষ্মী আহিব। জললৈ যাম আমি পানী তুলি। কিমান দূৰৰ পৰা আনিবগৈ? ইমানখিনি দূৰ পাওঁ আৰু। হয় নি? এইখন ইয়াত লক্ষ্মী আদৰি আনিব বোলে। এইখন বৰ সুন্দৰভাৱে বনাই থৈছে। ইয়াত চক মজা। এইফালে দৰ্জা জাকৈ লক্ষ্মী টানি আমি ইয়াত লক্ষ্মী আনি কি বুলি ক'লে? আহিছে তিনিটা খুৱাই মানে ইয়াত ভৰাম। তিনি থোৱা মাৰিম মৰাৰ পাছত ইয়াত ভৰাই আকৌ আনিম। এইখনে দৰ্জাখন কোনখন খুলি দিয়কচোন। এইখন দৰ্জা চক ৰাইজ। মজা লাগিব দেই। কিমান দূৰৰ পৰা পানী আনিবগৈ? কিমান দূৰ পাওঁগৈ এতিয়া ক'ব পৰা নাই। হ'ব দিয়ক। ইয়াত মানে হেৰি চাকি যাব আৰু আহিবৰ কাৰণে হ'ব মানে আইতাগৰাকীয়ে ক'বলৈ বিচাৰিছিলে ইয়াত লক্ষী আনিবলৈ বুলি যাব। লক্ষী আনিবলৈ একদম কিমান দূৰলৈ যাব পিছত মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাই থাকিম হা। এইখনেই বনাইছে দোলা। লক্ষী আনিবলৈ বুলি দোলা আনিছে বনাইছে। এইফালে চাই দিয়ক। মজা বলক। নামঘৰটো সম্পূৰ্ণকৈ 2-3 পাকমান ঘূৰি পেলাই পুনৰ আকৌ নামঘৰ সোমাব বুলি জানিব পাৰিছোঁ। বৰ্তমানলৈকে এয়া গোপিনীসকলে ইয়াত নি আছে। দোলাত নি থকা দেখা পাইছোঁ। উৰুলিৰে দেখাই আছে আপোনালোকক। গায়ন বায়ন আপোনালোকৰ আগত দেখাই আছে। সম্পূৰ্ণকৈ দেখাই আছে। যথেষ্ট মানুহ গোট খাই থকা দেখা পাইছোঁ। এয়া গোপিনীসকলে সুন্দৰভাৱে 2-3 পাক ঘূৰাৰ পিছত পুনৰ আকৌ নামঘৰৰ ভিতৰত সোমাবলৈ বিচাৰিছে। এয়া গায়ন বায়নে আদৰি আছে। দেখা পাইছোঁ লক্ষী পূজাৰ যি টংনা নামগৃহত তেনেদৰে উদযাপন কৰি আছে। আচলতে দোলাত লক্ষী পূজা আদৰি আছে। সকলোৱে দেখাই আছোঁ। কেমেৰা পাৰ্চন দীপ বৰুৱাৰ সৈতে আজি
প্ৰত্যাহ সম্প্ৰচাৰ দেখা নামঘৰত দেখা পাইছোঁ বহুতো গোপিনীসকলে সুন্দৰভাৱে 2 টকা দেখিছোঁ এয়া আগুৱাই আছে আপোনালোকৰ আগত। এয়া সিহঁতে প্ৰায় 100 মিটাৰ 200 মিটাৰ অহাৰ পিছত সিহঁতৰ কৰণীয় কামবিলাক কৰিবলৈ লৈছে। সিহঁতে প্ৰথমে দেখা পাইছোঁ যে পুখুৰীত নামি গৈছে, নামি যোৱা দেখা পাইছোঁ, নামি কিনে চফা কৰিছে। আইতাগৰাকীয়ে পুখুৰীটো চফা কৰি লৈছে। বৰ্তমান চফা কৰাৰ পিছত পুখুৰীটো চফা কৰাৰ পিছত দোলাখন এতিয়া কি কৰণীয় কৰিবলগীয়া আছে সিহঁতে সুন্দৰভাৱে কৰিব। আৰু এয়া হৈছে টঙনা নগাঁৱৰ নামগৃহৰ পৰা লক্ষী পূজা। এইটো কিন্তু লক্ষণীয় বিষয় যে যিমান দূৰ আহিছে নামঘৰৰ পৰা, যিমান দূৰ আহিছে সিমান দূৰৰ পৰা যতটো সিহঁতে ৰছীবিলাক টানি থকা দেখা পাইছে। এতিয়া ৰছী যিমান এয়া আই লক্ষীক আদৰি নিবলৈ আহিলে দোলাত উভতনি যাত্ৰা প্ৰায় 200 মিটাৰ অহাৰ পিছত উভতনি যাত্ৰা আৰম্ভ কৰিছে দেখা পাইছোঁ। সম্পূৰ্ণকৈ মই ভিডিঅ'টো দেখাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ যে উভতনি যাত্ৰাত কেনেদৰে সিহঁতে অতি উল্ল মালৰে তেখেতলোকে আদৰি আনিছে। সিহঁতক আমি দেখাবলৈ পৰিস্থিতি আপোনালোকক দেখাই আছোঁ। জাকৈ লৈ থকা দেখিবলৈ পাইছোঁ। জাকৈ কাৰণ হৈছে তেওঁলোকে বোলে আজি সেই আই মাতৃ লক্ষীক বোলে আদৰি আনিছিলে। আদৰি আনোতে কোনোবাখিনি যদি দুখাটো কৈ দিলে সকলোখিনি মাৰ্জনা কৰি আই লক্ষীয়ে ঘৰে ঘৰে বসবাস কৰি সকলোখিনিকে শ্ৰেষ্ঠ কৰি তেওঁলোকৰ যি মনে ভাবিছে তেওঁলোকে